ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম SSLC এক্সামত অৰ্থাৎ 2026 বৰ্ষত মেট্ৰিক পৰীক্ষাৰ যিটো মেথছৰ ছাবজেক্ট থিউৰিত গ্ৰেছ মাৰ্ক দিবনে নাই ইয়াৰ বিষয়ে আলোচনা কৰিম। বহুতে ছাত্ৰই কৈ আছে যেন মেথছত চাগে গ্ৰেছ মাৰ্ক নিদিয়ে, তোমালোকক মই কেইটামান মাৰ্কশ্বিট দেখুৱাম, গ্ৰেছ মাৰ্ক দিয়ে নে নাই। তুমি যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবা, কাৰণ এইটো চেনেলত মই গ্ৰেছ মাৰ্কৰ বিষয়ে, মেট্ৰিকৰ ৰিজাল্টৰ বিষয়ে, ক্লাছ 9-10ৰ বিষয়ে আলোচনা কৰোঁ। তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু হোৱাটছআপ লিংকত গৈ তোমালোকে হোৱাটছআপত জইন হ'বা আৰু লেটেষ্ট আপডেট পাই থাকিবলৈ। চোৱা, মই মেথছত গ্ৰেছ মাৰ্ক থকা কেইটামান মাৰ্কশ্বিট তোমালোকক দেখুৱাম। তোমালোকে ইয়াত নিশ্চয় দেখা পাইছা, এইটো হৈছে SSLC এক্সাম ৰিজাল্ট 2025 বৰ্ষ হ'ল। এতিয়া চোৱা, মেথছত গ্ৰেছ মাৰ্ক যেন পাইছে মই তোমালোকক দেখুৱাইছোঁ। চোৱা, এই মাৰ্কশ্বিটখনত চোৱা গ্ৰেছ মাৰ্ক পাইছে জেনেৰেল মেথামেটিক্স আৰু ইংৰাজীত গ্ৰেছ মাৰ্ক পাইছে। মেথছত পাইছে আৰু ইংৰাজীত পাইছে। মেথছত গ্ৰেছ মাৰ্ক +06 পাইছে। ই থিউৰিত 8 পাইছিল আৰু 6 পাই পেলাই এই গ্ৰেছ লৈ এজন ছাত্ৰ পৰীক্ষাত পাছ কৰিছে। ইয়াত চোৱা 263 পাইছে, টোটেল 13 গ্ৰেছ লৈ পাছ কৰিছে। আৰু কেইটামান মাৰ্কশ্বিট তোমালোকক দেখুৱাই থাকিম। আৰু কিছুমান ছাত্ৰ আকৌ মেথছত গ্ৰেছ মাৰ্ক পোৱা নাই, ফেইল কৰিছে। কিছুমান ছাত্ৰ দুখনত গ্ৰেছ মাৰ্ক পোৱা নাই, সেইবিলাকো দেখুৱাম, তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। এইখন মাৰ্কশ্বিট চোৱা, এইখন মাৰ্কশ্বিট জেনেৰেল মেথামেটিক্স। এজন ছাত্ৰ ডেছক্ৰিপটিভত 14 পাব লাগিছিল, ই পাইছিল 5, ই 9 গ্ৰেছ পাই পেলাই পাছ কৰিছে অনলি মেথছত। পিছত ছাত্ৰজনে কি কৰি দিলে, চোৱা পাছ হৈ গ'ল, ৰিজাল্ট ছেকেণ্ড ডিভিজন পাই গ'ল। ইয়াত চোৱা দেখা পাইছা, ছেকেণ্ড ডিভিজন পাই গ'ল, 292 পাইছে। তোমালোকৰ ডাউট অলপ ক্লিয়াৰ হৈছে। আৰু তোমালোকক মাৰ্কশ্বিট মই দেখুৱাই আছোঁ, তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। ইয়াত চোৱা আৰু এখন মাৰ্কশ্বিট। এই মাৰ্কশ্বিটত চোৱা, বহুতে সুধি থাকে ছাৰ মেথছত 10 মাৰ্ক গ্ৰেছ দিয়ে নেকি। ইয়াত চোৱা, তোমালোকৰ সন্মুখতে এইখন মাৰ্কশ্বিট যেন আছে, এইখন মাৰ্কশ্বিট চোৱা, এইখন মাৰ্কশ্বিটতে 10 গ্ৰেছ মাৰ্ক আছে মেথছত। বহুত আনন্দৰ কথা, তুমি যদি মেথছত 4 পোৱা তথাপি তুমি পাছ কৰিবা, চিন্তাৰ কোনো কাৰণেই নাই। তুমি যদি 14 পাবলৈকে যদি 4 পোৱা, 10 গ্ৰেছ লৈ তুমি মেথছত পাছ কৰাব তোমাক। চোৱা, ইয়াত চোৱা মেথছ ছাবজেক্টটো হৈছে মেথছ, নিশ্চয় দেখা পাইছা। ই ডেছক্ৰিপটিভ মানে থিউৰিত ই 4 পাইছে, ইয়াত দেখা পাইছা 4, গতিকে তাৰ লাগে 14। ই চোৱা, তাৰ টোটেল 14 লাগে, গতিকে 10 লাগে, 10 তাক গ্ৰেছ মাৰ্ক দি পেলাই তাক পাছ কৰাই দিলে। এজন ছাত্ৰক 3rd ডিভিজনত পাছ কৰি পেলাইছে, টোটেল নাম্বাৰ পাইছে 247। তোমালোকক আৰু মই মাৰ্কশ্বিট দেখুৱাই আছোঁ। ইয়াত চোৱা আৰু এখন মাৰ্কশ্বিট, 09 গ্ৰেছ মাৰ্ক পাইছে মেথছত, পাই পেলাই এই ছাত্ৰজনে 3rd ডিভিজন পাইছে। টোটেল ই 2টাত পাইছে ইলেক্টিভ। বহুতে কৈ থাকে ইলেক্টিভত গ্ৰেছ মাৰ্ক নাই, এই চোৱা ইলেক্টিভত গ্ৰেছ মাৰ্ক দিছে 3 আৰু মেথছত 9, 2টাত গ্ৰেছ মাৰ্ক লৈ এইজন ছাত্ৰ পাছ কৰিছে। তোমালোকে স্কিপ নকৰিবা আৰু চাই থাকা। এতিয়াও যদি তুমি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ ভিতৰত যিমান অসুবিধা আছে মই ক্লিয়াৰ কৰিম। ইয়াত চোৱা, ইয়াত এখন মাৰ্কশ্বিট আছে, এজন ছাত্ৰ চোৱা 4 পাইছে মেথছত, কিন্তু তাক গ্ৰেছ দিয়া নাই। আৰু আছামিজত গ্ৰেছ 10 মাৰ্ক দিয়ে। চোৱা, ই 30 পাব লাগে, 20 পাইছিল আছামিজত, ইয়াক গ্ৰেছ দিয়া নাই। কিন্তু বেলেগত চোৱা, বেলেগ যদি আমি চাবলৈ যাওঁ, ইয়াত চোৱা 2খন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰিছে। তোমালোক দেখা পাইছে 2খন ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰিছে এই মাৰ্কশ্বিটবোৰত। কিন্তু এই ছাত্ৰজনে আকৌ ফেইল কৰিছে। কিয় ফেইল কৰিছে পৰৱৰ্তী ভিডিঅ'ত মই ক'ম, যাতে তোমালোকেও 2খন ছাবজেক্টত গ্ৰেছ পাবনে নাই বা এইজন ছাত্ৰই কিয় ফেইল কৰিছে ইয়াৰ বিষয়ে আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু মোৰ হোৱাটছআপ লিংকত গৈ পেলাই, ডেছক্ৰিপশ্যনত হোৱাটছআপ লিংক আছে, তাত গৈ তোমালোকে জইন ল'বা, যাতে মোৰ ভিডিঅ'বোৰ পাই থাকিবা।